নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইতিমধ্যে যি মেট্ৰিক পৰীক্ষা, সেই মেট্ৰিক পৰীক্ষা ওচৰ পাইছেহি। গতিকে মই ভাবোঁ তোমালোকৰ যিসমূহ প্ৰস্তুতি তোমালোকে ভালদৰে কৰিছা। আজিৰ এই ভিডিঅ'টোত আমি কেইখনমান তোমালোকৰ অসমীয়া ছাবজেক্টত আহিবলগীয়া কেইখনমান খুব ইম্পৰ্টেণ্ট ৰচনাৰ বিষয়ে আলোচনা কৰিম। তোমালোকে হয়তো কেইবাখনো ৰচনা চাইছা ইতিমধ্যে অসমীয়া পৰীক্ষাৰ বাবে। মই কেইটামান কমন টপিকৰ ওপৰত লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, আৰু যদি ভিডিঅ'টো ভাল পোৱা আমাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি উৎসাহ জনাবা বুলি আশা কৰিলোঁ। গতিকে ব'লা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিখন ৰচনা, যিটো তোমালোকৰ পৰীক্ষাত আহিবলগীয়া অতি গুৰুত্বপূৰ্ণ এটা টপিক, সেইটো হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। তোমাৰ প্ৰিয় সাহিত্যিকজনৰ ওপৰত তোমালোকে লিখিব লাগিব। গতিকে তোমালোকে সচৰাচৰ এই যি টপিক, এই টপিকটো সাধাৰণতে আগৰ প্ৰিভিয়াছ ইয়েৰতো অহা দেখিবলৈ পোৱা গৈছে, কেইবাবাৰো আহিছে। গতিকে তোমালোকে এই প্ৰিয় সাহিত্যিকৰ বিষয়ে ভালদৰে ৰচনাখন চাই যাবা। দ্বিতীয় যিখন ৰচনা, সেইখন হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ। তোমালোকে যিখন গ্ৰন্থ তোমালোকে ভাল পোৱা বা তোমালোকে পঢ়িছা, সেই গ্ৰন্থখনৰ বিষয়ে, তেওঁৰ লেখকৰ পৰা আৰম্ভ কৰি সকলোখিনি সেই গ্ৰন্থখনৰ বিষয়ে তোমালোকে ভালদৰে এবাৰ ঘৰত প্ৰেক্টিছ কৰি যাবা, ৰচনাখন ভালদৰে চাই যাবা। বহুত বেছি এটা ইম্পৰ্টেণ্ট ৰচনা হয়, গতিকে তোমালোকে সেইখন চাই যাবা। তৃতীয়তে হৈছে তোমাৰ প্ৰিয় ব্যক্তি, তোমাৰ যিজন ভাল লগা এজন ব্যক্তি। নহ'লে তোমালোকে এইবাৰ যিহেতু জুবিন গাৰ্গৰ ওপৰতো ৰচনা হোৱাৰ অতি সম্ভাৱনা আছে। গতিকে তোমাৰ যিজন ব্যক্তি ভাল লাগে, সেইজন ব্যক্তিৰ ওপৰত তোমালোকে এখন ৰচনা লিখিবলৈ আহিব পাৰে, সেইখন ভালদৰে চাই যাবা। চতুৰ্থতে হৈছে বিজ্ঞানৰ অৱদান। এইখনো খুব বেছি ইম্পৰ্টেণ্ট ৰচনা। জেনেৰেলি এইখন বহুতবাৰে অহা দেখা গৈছে, গতিকে এইখনো খুব চাই যাবা। আৰু 5 নম্বৰতে হৈছে ছ'চিয়েল মিডিয়া আৰু ইয়াৰ প্ৰভাৱ। সমাজত ছ'চিয়েল মিডিয়াৰ প্ৰভাৱৰ বিষয়ে লিখিবলৈ আহিব পাৰে, গতিকে এইখন তোমালোকে ভালদৰে চাই যাবা। গতিকে প্ৰথমৰ পৰা মই 5খন ৰচনা ইতিমধ্যে তোমালোকক কৈছোঁ। ইয়াৰ উপৰিও তোমালোকে যি কেইবাখনো ৰচনা আৰু তোমালোকৰ যি ইম্পৰ্টেণ্ট বুলি ভাবা, তোমালোকে চাই যাবা। মই আশা কৰোঁ তোমালোকৰ কিছু হ'লেও সহায় কৰিব পাৰিছোঁ। এইকেইখন ৰচনা খুব বেছি ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে চাই যাবা। আৰু যদি ভিডিঅ'টো পুনৰবাৰ কৈছোঁ, ভিডিঅ'টো যদি ভাল পালা, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ। আৰু যদি কিবা ডাউট আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।